হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ চেনেল টেক আছাম MRP। বন্ধুসকল, মই আজি আপোনালোকক খুবেই এটা ইউজফুল এপ্লিকেশ্যনৰ কথা ক'বলৈ গৈ আছোঁ, যিটো এপৰ সহায়ত আপোনালোকে অতি সহজতে যিকোনো গাড়ীৰ অ'নাৰৰ বিষয়ে অতি সহজতে জানিব পাৰিব। বন্ধুসকল, এপছটোৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে বন্ধুসকল, পলম নকৰি আমি পোনে পোনে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে প্লে' ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ওপৰত গৈ টাইপ কৰিব কাৰ ইনফো টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে 3 নম্বৰ অপশ্যনত দেখিলে হ'ব RTO পৰিবহণ ভেহিকেল ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এপটো ইনষ্টল কৰিব। আমাৰ ইয়াত অলৰেডি ইনষ্টল হৈ আছে, চ' আমি এপটো অ'পেন কৰিম। অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত বহুকেইটা অপশ্যন দেখিবলৈ হ'ব। নাম্বাৰ প্লেট চাৰ্চ বাই নেম, ডিস্কভাৰ কাৰ্ছ। প্ৰথমে আপোনালোকক মই নাম্বাৰ প্লেট চাৰ্চ অপশ্যনটো দেখাব বিচাৰিছোঁ। নাম্বাৰ প্লেট চাৰ্চ অপশ্যনটো আপোনালোকে যিকোনো বাহনৰ নাম্বাৰ ইয়াত টাইপ কৰিব পাৰে, 2 চকীয়া 4 চকীয়া। মই এতিয়া এটা নাম্বাৰ টাইপ কৰি আপোনালোকক দেখাই দিছোঁ। টাইপ কৰিলোঁ, টাইপ কৰি মই এতিয়া চাৰ্চ কৰিম। চাৰ্চ হৈ আছে। এয়া দেখিবলৈ পালে আপোনালোকে মই টাইপ কৰা গাড়ী নাম্বাৰটোৰ সৈতে গোটেই ডিটেইলছখিনি ইয়াত আহি গৈছে। এনেদৰে আপোনালোকে যিকোনো 2 চকীয়া 4 চকীয়া বাহনৰ নাম্বাৰ প্লেট টাইপ কৰি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। তাৰপিছত এই এপটোৰ আপোনালোকৰ বাকীকেইটা ফিচাৰ্ছৰ কথা মই অলপ ক'ব বিচাৰিছোঁ। ইয়াত আপোনালোকে চাৰ্চ বাই নেম অপশ্যনটোত ক্লিক কৰি যিকোনো এজন ব্যক্তিৰ নাম টাইপ কৰি ইয়াত আপোনালোকে বাহনখনৰ ডিটেইলছ জানিব পাৰিব। তাৰপিছত আপোনাৰ ইয়াত ডিস্কভাৰ কাৰ্ছ অপশ্যনটোৰ যোগেদি আপোনালোকে ইয়াত বিভিন্ন ব্ৰেণ্ড আছে, এই ব্ৰেণ্ডবিলাকত আপোনালোকে ক্লিক কৰি এতিয়া মাৰুতি চুজুকিত ক্লিক কৰিছোঁ। ক্লিক কৰি আপোনালোকে যিকোনো বাহনৰ মাৰুতি চুজুকি যিকোনো বাহনৰ আপোনালোকে এতিয়া মডেল নাম্বাৰৰ সৈতে এভাৰেজ প্ৰাইচবিলাক জানিব পাৰিব। তেনেদৰে মাৰুতি চুজুকিৰ বাহিৰেও আপোনালোকে যি বিচাৰে টাটা, হোণ্ডা, টয়োটা, মাহিন্দ্ৰা যিকোনো আপোনালোকে ব্ৰেণ্ডৰে কাৰসমূহৰ এভাৰেজ প্ৰাইচৰ লগতে মডেল নাম্বাৰসমূহ ভালকৈ ডিটেইলছে জানিব পাৰিব। তাৰপিছত এই এপটোৰ আৰু এটা ক'বলগীয়া কথা হৈছে আপোনালোকৰ ইয়াত ফিউল প্ৰাইচটো আপোনালোকৰ বৰ্তমান এট প্ৰেজেণ্ট আপোনালোকৰ কোনখন ষ্টেটৰ কোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কিমান ফুৱেল প্ৰাইচ বঢ়া কমা হৈ আছে এই বিষয়ে আপোনালোকে জানিব পাৰিব। ইয়াত আপোনালোকে চেঞ্জ চিটি কৰিলে আপোনালোকে ইয়াত যিকোনো চিটি বঢ়াব পাৰিব। মই এতিয়া আছামত চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি আপোনালোকৰ শিৱসাগৰত চাৰ্চ কৰিলোঁ। শিৱসাগৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ আহি গৈছে ইয়াত পেট্ৰলৰ প্ৰাইচ 79.27, ডিজেলৰ 71.52। আপোনালোকে ইয়াত বেলেগ চিটি টাইপ কৰি বেলেগ আপোনালোকে ফিউল প্ৰাইচৰ বিষয়ে জানিব পাৰিব। ইয়াত আপোনালোকে চেলিব্ৰিটি কাৰ্ছ বুলি এটা অপশ্যন আছে, সেই অপশ্যনত আপোনালোকে চেলিব্ৰিটিসমূহৰ কাৰসমূহৰ বিষয়ে আপোনালোকে ডিটেইলছত জানিব পাৰিব। শেষত ক'বলৈ গ'লে খুবেই এটা ভাল এপ, আপোনালোকে ইনষ্টল কৰিব পাৰে। ইনষ্টল কৰি আপোনালোকে এই এপটোৰ সুবিধা ল'ব পাৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।